আকৌ শৰাইঘাট গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা সুন্দৰ প্ৰচেষ্টা কেবৰ এগেইনষ্টত, আৰু মই ধন্যবাদ জনাইছোঁ তেওঁলোকক, সকলো ছাত্ৰ ছাত্ৰী। আমি সকলো আছোঁ, খালি মই থাকিব নোৱাৰিম কাৰণ মই ডিব্ৰুগড়ত আছোঁ। আৰু আজি মোৰ ডিব্ৰুগড়ত প্ৰগ্ৰেম আছিলে, সেইটো কেঞ্চেল কৰিলে প্ৰশাসনে বিকজ অফ কেব। ডাঙৰ কথা নহয় বাৰু, কিন্তু কেব কেতিয়াও আমি আহিবলৈ দিব নোৱাৰোঁ, কেতিয়াও নিদিওঁ। সেইকাৰণে অহাকালি আকৌ শৰাইঘাট যিটো অনুষ্ঠান তেওঁলোকে কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি, সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলোকে যোগদান কৰক। মোৰ মৰম, মোৰ আন্তৰিকতা, মোৰ জাতীয়তাবোধ সদায় সকলোৰে লগত আছে, প্ৰত্যেকজন অসমীয়াৰ লগত। আৰু কাইলৈ মই লগ নাপাম, পৰহিলৈ লগ পাম। No